তহঁতৰ গাঁওখন ইমান ধুনীয়া চাই থাকিলে চায়ে দেখিব মন যায় তই বা আমাৰ গাঁওখন কি ধুনীয়া দেখিলি তহঁতৰ ধাননি পথাৰখন দেখিবলৈ ইমান ধুনীয়া চাই থাকিলে চায়ে দেখিব মন যায় আমাৰ ইয়াত এতিয়া তই কি নতুন দেখিছ আমি ইয়াতে চহকে চাই থাকিব লাগে বাই তহঁতক ভাত খাবলৈ মাতি আছে এনেই গাঁওখন চাবলৈ আহিছোঁ এতিয়া বল ঐ তহঁতে ইমান দেৰি কৰিছ তহঁতক মই বাই ৰখি আছোঁ তহঁতে ইমান দেৰি কৰিছ ক'ৰবাত গ'লে আৰু তাইক মই পঠালোঁ তাইও ৰখিয়েই থাকিলে তই মোক বিচাৰিছিল লগটো কিয় দিলি তাৰমানে নাছিল নহয় সিহঁতকে বিচাৰি আছিলে তই আমাক গালি বাৰিয়ে নাথাকিবি না ভাত খাবলৈ দিবি ঐ আহ বা তুমি কিন্তু আজি মাংসৰ আঞ্জাখন বৰ হয় নেকি আৰু কেতিয়াবা আহিবা নিশ্চয় মই যাওঁ দিয়া বাৰু যোৱা তেতিয়াহ'লে আহিবা নিশ্চয় নিশ্চয় নমস্কাৰ মোৰ নাম শ্ৰী জীৱনজ্যোতি শৰ্মা নমস্কাৰ মোৰ নাম শ্ৰী কীৰ্তিকা শৰ্মা নমস্কাৰ মোৰ নাম শ্ৰী গৌৰীয়সী ফৰদ দাস আমাৰ ভিডিঅ'বোৰ ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'ত হোৱা ভুল ভ্ৰান্তিবোৰ আপোনালোকে শুধৰাই দিয়েছে